ইয়াতে মানিকৰ যোনটো মেইন ভাইৰেল হোৱা ভিডিঅ' আছিল তো সেইটো আপোনালোকক দেখাম। হাই, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। এই মোৰ লগত আছে আয়ুষ আৰু মই বৰ্তমান আছো নেপালত। তো ইণ্ডিয়াৰ বাহিৰত আছো আৰু এয়া দেখিব পাৰে এইখন নেপালৰ 100 টকা এইখন। আৰু ইয়াতে আমাৰ ইণ্ডিয়াতো টিকটক বেন হৈ গৈছে। তো আপোনালোকক ইয়াতে মই নেপালত আহিছো যেতিয়া মোৰ টিকটকটো আপোনালোকক দেখাবলৈ ওলাইছো। তো এয়া আয়ুষৰ মোবাইলত আছে। আয়ুষ ৰায়, তো আপোনালোকক দেখাই আছো। টিকটক নিকালো। हाँ टिकटॉक निकालो। टिकटॉक ये मेरा नाम सर्च करो। ये देखिब पारे आपलोके टिकटॉक सांग भाई मोर हातत दियान। तो या हातत লৈ ললো टिकटॉक। टिकटॉक देखिब पारे आपलोके এয়া হৈছে टिकटॉक। तो ইয়াতে आपलोके সার্চ কৰিব পাৰে। তো প্ৰথমতে আপোনালোক দেখাই দিও এয়া দেখিব পাৰে टिकटॉक। এইবিলাকে टिकटॉक আগত আছিল এতিয়া নাই। তো মোৰ নামটো সার্চ কৰি চাও আপোনালোক দেখাও কি আহে কেনেকা আছিল। বহুত আগতে বানাইছিলো কিবা কিবি এনে আজাং আজাং বানাইছিলো আৰু। তো চাব পাৰে ইয়াতে সার্চ কৰি দিম আহে না নাইবা। टिकटॉक टिकटॉक খুলি যা সিম সিম टिकटॉक। ইয়াতে হোটেলত আছো, হোটেলত মানে নেটৱৰ্ক প্ৰবলেম, হটস্পট লৈছো তো তাৰ কাৰণে ভালকে নচলে। খুলি যা ভাই খুলি যা। আৰু এইখন হৈছে নেপালৰ 100 টকা। আৰু এয়া দেখিব পাৰে আহি গল টিকটক। মোৰ নামটো এইটো দেখিব পাৰে আপোনালোকে নিপুজ জেকাৰ। তেতিয়াৰে মানে বানাইছিলো আৰু ফলোৱাৰ আছে 111। তো এয়া আজাং আজাং এইবিলাক বানাইছিলো মানে তখন আগতে। আজি মোটামুটি 2000 এইটো ডেট আছে আপোনালোকৰ 2020ৰ এইবিলাক বানাইছিলো। তো এতিয়া নোহোৱা হৈ গৈছে আমাৰ তাত। আৰু ইয়াতে চলাই আছে বিন্দাস। লোক মই এটা কথা চিন্তা কৰি আছো, যদি বৰ্তমান থাকিল হয় আমাৰ টিকটক তেতিয়া হলে আমাৰ তাতে কি যে দেখা পালো হয়, ৰিলছতে কি দেখা পাং আৰু টিকটক যদি থাকিল হয় ভাই। কোনটো এটা কথা ক'ব লাগিব, এই টিকটকে মানুহৰ বহুতৰ লাইফ বনাইছে আৰু বহুতৰ মনত আঘাতো দিছে। খপককে নাইকিয়া হৈ যায়, কিন্তু বহুতৰ লাইফ বনাইছে যেনেকা ফেচবুক। তো টিকটক কৰিতো উঠিল না। তো এয়া টিকটক আমাৰ তাত বৰ্তমান বন্ধ। আৰু ইয়াতে চাব পাৰে মই সাউণ্ডটা দি লওঁ আৰু মই কি ৰিল বানাইছিলো আপোনালোকক সেইবিলাক দেখুৱা অলপ সাউণ্ড দি শুনাই নেকি। এয়া আমাৰ তামিল ভাইটি, এয়া গোৱালপাৰাৰ ভাইটি হয়, তাৰ এটা ৰিল বনাইছিলো মই তেতিয়াৰে। তেতিয়া বনাইছিলো শুনিব পাৰে আপোনালোকে। আৰু কালি এটা আপডেট দিছিলো মই, আপডেটটো ইনষ্টাগ্ৰামত দিছিলো। তো বহুতে আইডি পঠোৱাইছে মোক, তো তাৰে মাজত এটা আইডি বাছি লওঁ মই। তো এয়া মানিকে পঠাইছিল মোক তাৰ একাউণ্টটো। তো একাউণ্টটো খুলি মানিকৰ একাউণ্টটো আপোনালোকক দেখুৱাই আছো মই। আৰু ইয়াতে মানিকৰ যোনটো মেইন ভাইৰেল হোৱা ভিডিঅ' আছিল তো সেইটো আপোনালোকক দেখাম। ভিডিঅ'টো চাওক আপোনালোকে কেনেকুৱা হৈছে। আৰু এয়া দেখিব পাৰে এইটো মানিকৰ ইউজাৰ আইডি মানিক04। তো এইটো সাৰ্চ কৰি ললো ইয়াতে আৰু মানিকৰ আইডিটো ওলাই লওঁ। আৰু ইয়াতে মানে কি মানিকৰ বহুত কিটা ভিডিঅ' আছে। তো এটা এটাকৈ আপোনালোকক দেখাম। বহুতখিনি ফানি ভিডিঅ' হয়। তো এয়া অন কৰি দিলো, আপোনালোকে ভিডিঅ'বোৰ চাওক। हेलो अस्सलाम वालेकुम। जैसा कि आज हमारे साथ टकला सागर मौजूद है। कैसे काहे बोल दिया रिपोर्टर? क्या बोल दिया? तुम टकला सागर बोल दिया रिपोर्टर। आज के बाद से कभी भी अच्छा गलती हो गया सागर, आपसे नहीं बोलेंगे गलती चलो अमेरिका, जापान, लंदन, गोवा, स्विट्जरलैंड। जापान है क्या भाई? आओ जापान है, मगर 500 रुपए टिकट है उसका। मालूम क्या तुम्हारे को? ऐसा क्यों भाई? अरे रोड़ा बहुत तेज है वहाँ के। ऐसी गाड़ी भागती नहीं वहाँ। নমস্কাৰ, যদি আপোনালোকক আমাৰ ভিডিঅ'বিলাক দেখি বহুত ভাল লাগে তেতিয়াহলে আমাৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। গজব বেজতি হে। মানিকৰ মাংগো বিহাৰী ভিডিঅ'টো চাব পাৰিব আপোনালোকে ইয়াতে। তো মানিকৰ এইটো ভিডিঅ' বহুত আগৰ পুৰাণি ভিডিঅ'। এইটো ভিডিঅ'টো আছে মোটামুটি 19/2/26 ভিডিঅ'টো এৰিছিল। তো সেইটো ভিডিঅ' আপোনালোকে চাব পাৰে। ভিউ গৈছে 1 ভিউটো আপোনালোক কৈ আছো। এয়া চাব পাৰে আপোনালোকে, এয়া ভিডিঅ'টোত ভিউ 31,000 গৈছে আৰু বম ফানি ভিডিঅ' হয় এইটো। তো ভিডিঅ'টো আপোনালোকক দেখাই আছো। মই লাইটটো বন্ধ কৰি লওঁ। এতিয়া আপোনালোকক ভিডিঅ'টো মানিকৰ ভিডিঅ'টো দেখাই আছো। এয়া চাব পাৰে আপোনালোকে, এয়া মানিক। নাম কি? মাংগো বিহাৰী। বয়স 35। সেক্স কি হল লগা কিয়? এনেতো বেছি, আপুনি মিডিয়াম বুলি লিখি দিয়ক। তো লিংগ কি? সেরিলো
তো এয়া দেখালো আপোনালোকক মানিকৰ মাংগু বিহাৰী ভিডিঅ'টো আৰু তাৰ টিকটক আইডিটো দেখুৱালো আপোনালোকক এয়া টিকটক তো আমাৰ ইণ্ডিয়াত যিহেতু বেন হৈছে ইয়াত আহিলে খোলে টিকটকটো তো ইয়াতে মই চালো চাৰ্চ কৰি মোৰটোও চালো আৰু কালি ৰাতি মানে মই ফেচবুকত আৰু কিহত ইনষ্টাত ষ্টৰি লগাইছিলো যে কাৰ কাৰ নামটো চেনেলবিলাকক বহুতে নাম দিছে কিন্তু তাৰে মাজত মই মানিকৰটো বাছি ললো মানিকৰটো দেখালো আপোনালোকক কাৰণ মানিকৰটো অলপ কমেডি টাইপৰ তো এয়াই আৰু টিকটক তো এয়া সৰু চাই এটা আপোনালোকক ইনফৰমেশ্যন দিলো যে নেপালত আহিলেও আপোনালোকে টিকটক ইউজ কৰিব পাৰিব আমাৰ ইণ্ডিয়াত বেন আছে কিন্তু নেপালত ইউজ কৰিব পাৰিব তো কেনেকুৱা পালে জনাব কমেণ্টত আৰু আজিৰ কাৰণে বাই বাই